Hello, namaskar. Welcome to my new channel Algula Vlogs. আৰু আপোনালোকে চাগে গমে পাইছে থাম্বনেল চাই আজি আমি ক'ত যাই আছো বুৰুজত যাম আজি আমি আৰু বুৰুজ কি বস্তু কি হয় আপোনালোকে ধৰিব পৰা নাই চাগে আমি তাতে যাম আজি অলপমান চাল কি কৰিম এটো কি বুলি কয় কয়নো চাল ফটো উঠি এনজয় কৰিম আৰু অলপমান আপোনালোকক দেখে দাও ক'ত যাম আমি এই তাতে যাম এই ওপৰত একদম ওপৰত যাম তাতে আপোনালোকক দেখি আছো আপোনালোকে চাব ভিডিঅ' বিলাক কেনে হ'ব আজি ধামাকা ভিডিঅ' আছে হৈ ললো এতিয়া যাবৰ কাৰণে ৰেডি হলো এটো থুব যাবা বেনু আৰু মই যাই আছো লগৰে তাত তাকে লগি তাৰপিছত লগতটো আহাৰ পিছত থিল লগত তাকে লগে গাড়ীত যাম আজি মানে বাজাৰ বৈছিল বাজাৰ শেষে হ'ল আৰু 11টা বাজিল আৰু ক'ত বাজাৰ থাকব বাজাৰ ওলাইছিল আজি ৰবিবাৰে বাজাৰ ওলাই ৰাহুল আহিল আৰু ৰাহুলতৰ লগত যাই আছো আমি বুৰুজত খোজকাঢ়ি আছো বেয়া ভাগাত পৰে এই এৰপে উঠি আহিছো এইটো ৰাস্তা হয় আৰু ইয়াৰ পৰা যাব লাগিব ওপৰত আমি যাই আছো এখান ওপৰলৈ খাৱা বস্তু চব লৈ আহিছো এই ঠাণ্ডা চিংৰা আধা আহিলো আৰু আধা যাবা আছে এই তাৰ পৰা আহিলো আৰু আধা যাবা আছে ওপৰত ইহঁতে গ'ল আধা এই হয় সৌদা দুটা মোক পিছত থৈ দিছি গৈছো আহিলো আৰু আধা যাবা আছে আপোনালোকক দেখাম পিছত দেখাম ভিউ পইণ্টটো বেয়া ভাগাত আছে আৰু ৰ'দ আজি সিমান নাই অলপমান ৰ'দ আছে যাই কিনে ঠাণ্ডা আনছো ঠাণ্ডা খাব লাগিব এই পানী অলপ খাওঁ নেকি অলপমান পানী হেঁতে ওপৰলৈকে যোৱা নহ'লে মজা শম্ভু শংকৰা বহুতে নাজানে ইয়াতে মন্দিৰ থকা বুলি 20% জানে বাকী নাজানে আপোনালোকক ভিউ পইণ্ট এটা দেখাই দিওঁ আপোনালোকে চাওক এইখিনি মানত আমাৰ ঘৰটো সিখন পাহাৰৰ তাতে ঘৰটো আৰু এই বামুন্দিৰ চক আৰু সিমানৰ ঘৰ আৰু আমাৰ কলেজখন আছে সেইখন আৰু ওপৰত যাওঁ ওপৰত গ'লে ভালকৈ দেখা পাম আপোনালোককো দেখি আছো বলক আৰু বহুত ওপৰত উঠিব লগা আছে এই যে এনেকা যে ঘাঁহবিলাক থাকে না এনেকৈ ঘাঁহবিলাক কাটে হাতত বহুত কাটে ইহঁত ওপৰত গ'লে মোক এৰি থৈ গ'ল ৰখা ক'ত গৈছা ইমান দূৰত মই ভাবছো ৰ'দটো কম দিছি আহিব পাৰিম ওপৰলৈকে এথেন আৰু তাৰমানে পাৱাত দিলাচোন কিবা ভাগা যে ধচিয়াৰ গাইছ এই নৰাৰে আৰু আহিবাৰ কিবা কৰি আহিছো আৰু আজি জছত আৰু নাহোৱাৰ বেয়া ভাগাত ধচি এই 7 দিন আহিলো একেলগে 4 দিন আজি ৰাতি 5 দিন হ'ল বলক ওপৰত যাওঁ আৰু আছে আধা উঠবা আছে আধাহে উঠলো আৰু আধা উঠবা আছে বলক বোলে পানীৰ পিয়া লাগিছে ঠাণ্ডা খাই ঠাণ্ডাটো এটা খুলিব নালাগে দিছে নেকিন তই খাই চেষ্টা কৰিব নালাগে গোটাইটো ওপৰত খাম নেকি আকৌ নহয় দিয় অলপ সময়হে গোটাই নাখাবি অলপমান থৈ দি পানীৰ পিয়া লাগিলে পানীৰ পিয়া নালাগিব এই যিহে উপাৰ এই তাৰ পিয়াইছো একদম যিহে উপাৰ পানীৰ পিয়া নালাগিব আৰু ইয়াৰ পিয়া যদি পৰবা লাগে তলত লগে হাড্ডি এডাল বাচি নাথাকিব হাড্ডি বেয়া ভাগাত ধৰছে আপোনালোকৰ কাৰণে আৰু কৈছোঁ আৰু ইমানখিনি
ৰাহুলক এটা মাত দিম, ৰাহুলেও মাতটো দিব, আপোনালোকে মাতটো শুনক। ৰ গৈছো ৰ নাইবি ৰ অলপ নেটবি ৰ'দটো এঠান ওপাৰত চিনাছো গম পোৱা নাই, অলপ সময় লুকচোন ওপাৰতে আমি যাই লওঁ না কি ক গাইছ। যা চোকে এইবিলাক হাঁহবিলাক কাটে হা, এইবিলাকনো বেয়া কাটে, গৰম যে দিছি না আজি। এই ভাই এই চাওঁ এই অৱস্থা নাই, এই কৈছে এই ৰাম এই চা দেখছা কি বিলে হৈছে। আপোনালোকে প্লিজ লাইক এটা কৰি দিয়ক। এই তাৰ পৰা আহিছোঁ, এই তাৰ পৰা ইমান দূৰৰ পৰা, এই এখন আমাৰ এইটো লাইব্ৰেৰী আৰু এই সেইখন কলেজ, এইখন কলেজ আৰু তোমাৰ পুখুৰীটো ৰাইজৰ আমাৰ এই বামুন্দিৰ চকটো, এইটো ৰাস্তাটো, এইটো বামুন্দিৰ ৰাস্তাটো। কিমান হাই প্ৰেছাৰ আছে? 155 হাই প্ৰেছাৰ। আৰু ল' কিমান আছে? আৰু ক'ত খাম বুলি কৈছিলি গিলান? পাৰ্টিটো ক'ত কৰিম বুলি কৈছিলি? মানে চিংৰা টিংৰা হা বুৰুজতে কৈছিলি তই, বুৰুজত নাযাওঁ ওপৰলৈকে নাযাওঁ, কলেজত যাবি আৰু নোমোৱা নহ'ব কলেজত যাব। কি ক তই, কি ক যাবি না কলেজত? যাবি না হা? নাযা ওপৰতে যাবি, এই অলপমান আছে নাই আৰু অলপমান আছে গেলি পালোঁ। আৰু কলেজত তাকেলৈকে যাব লাগিলে তাকেলৈকে যাব লাগব, আৰু এইখনটো এনেকৈ নুমি কিনে এই তাকেলৈকে যাব লাগিব, কলেজত তাকেলৈকে যাব লাগিলে। এই গাইছ কিবা কৰি উঠালোঁ দে মানে কিনে নাযাবা হৈ উঠিছিলে এই বাইক নাযাওঁ বুলি কৈছে, আৰু বোলে তলত যায়। আমি তলত কিয় যাওঁ? আমি ওপাৰক আহিবাই আহিছোঁ আৰু তলত যাই মৰবা আহিছা। হ'বই দেচোন, ইমান ৰ'দ দিছে আৰু তাতে ইমান ওপৰত অক্সিজেন লেভেল কম, তাতে অলপমান আছে আৰু গাইছ পালোঁৱে। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। নাহিলৈ ময়ে কৈছোঁ বোলে যোৱা বুৰুজত ভিডিঅ' বনাম, তই দুটাও যাবি। অঁ কি হৈছে? বহিতা হাগা লাগিছে নেকি হা? এই গাইছ চাবি অৱস্থা কি হৈছে। এই বেয়াও লাগে, উপায় নাই, আকৌ কি কৰিবি ন, কিবা পাবা লগিতো কষ্ট কৰিবই লাগব ন। যোৱা আগত লগি যাওঁ হ'লে থৈ যাওঁ তোক থাও। অঁ যামতো ইয়াতো পালোঁৱে এইখিনি টাইম। এই গাইছ এটাতো ইয়াতে বহি আছে দেখিছাই, এই সেইটো চাওঁ, এই বাগাত দিছি সিও, এই হৰি এই চাওঁ বাগাত দিছি। যাওঁ অলপমান আছে এইখিনি বালি পালোঁৱে। উঠো আহে ৰাহুলা পালোঁৱে, বেয়া বুম ভাত ধৰছি বুম। সেই গাইছ ইমান ওপৰলৈকে আহিব পাৰি না, তাৰমানে এই বেনু উই যাবা ধৰছি, উই যাবা ধৰছি। যাচোন পানী চানী খুৱাই দি ইমান থৈ যায় ইয়াতে, অলপ ঠাণ্ডা খুৱাই দি উই যাবা ধৰছিচোন মাল পিছে। এই ভয় লাগবা ধৰছি, কেনেকৈ কৰবা ধৰছি না ইয়াতে এটা উই যাবা আহিছি। এইখিনি গা চাই আছে ইয়াতে। অলপ বহিয়া কষ্ট হৈছে গম পাইছোঁ মই, কাৰণ এই ৰ'দত ইমান কষ্ট কৰবা ধেমালি নহয়। আৰু ইয়াতে ভালকৈ চাবিগিলান দেখিছে না কেনাই মাল, ইয়াতে পল্লি চেছ আৰু ডাইৰেক্ট। সেই বেনো ভালকৈ চাবি ইয়াতে মৰিবি। এই ৰখেই মৰলা সি। এই গাইছ অলপমান আছে, মই ক'লোৱে অলপ ওপৰত আহি ডাইৰেক্ট ৰেচে ল'ব পাৰিবি। আহিছি নাই এই ধুব নাই, আৰু এই ৰাহুল আহিছি। কিন্তু সি এখন মালটো কি হৈছে মানে জানা না, গেষ্টিক কালচাৰে মানে লগ ধৰি কেনে মানে ওপৰত মানে উঠবা নোৱাৰা হৈছে এখন, মানে গেষ্টিক কালচাৰ আছে সিৰ মস্ত তামান, সেইকাৰণে ওপৰত উঠবা নোৱাৰে। আৰু আমাৰ নোৱাৰো কি আৰু গৰম। এই গাইছ চাৱে কি অৱস্থা হৈছে, এই পাত লৈ যায় বিচি আছে, এই পৰবো আজি এই কি হৈছে তাৰমানে চাচোন। এই গাইছ এই পাত লৈ যায় বিচি আছে, চাবিচোন আপোনালোকে চাচোন। এই হৰি কি হ'ব এই অৱস্থা, মানে নাহিলোঁ। মানে ময়ে ক'লোঁ সিহঁতক মানে ভিডিঅ' এটা বনাওঁ যাওঁ ওপৰত, তহঁতো যাবি। বেনু আহিছি, সি আহিছে
আৰু যিমানে গৰম গাইছ থাকবা নৰা দেই গৰমত উঠে কেনেকৈ যে আহিছোঁ আৰু আমি এজনে একে হোৱাত আহিছোঁ আমি তিনিওটা একদম ওপৰত যে অলপ ৰেষ্ট ল'ব লাগিব আৰু আপোনালোককো দেখাম ইমান গৰম ঘৰৰ পৰাই ফোন কৰি আছে যাবা দি আছে আৰু ইচ্ছাদি আৰু ওপৰত উঠি পাৱাই নাই মানে এনেকুৱা হৈছে এদিন মানে আহি আছিলোঁ আহি থাকোঁতে ইয়াতে বল্লৰ বাঁহ এটা আছিল লগততো ইটো ওলে পৰিল ওলে পৰাৰ লগে লগে এই বল লৈ খাই গোটেই এপাক আৰু আমি এখন পালোঁৱে অলপমান আছে আৰু আপোনালোকক দেখি আছোঁ পোৱাৰ পিছত আমি পালোঁৱে আৰু অলপমান আছে ইহঁত গ'ল যা আছোঁ সেই ক'ৰ পৰাই আহিছোঁ যে একদম তাৰমানে এই পাহাৰৰ লাছ আৰু ইয়াৰ পিয়াৰ ওপৰত আৰু একো নাই পালোঁৱে আপোনালোকক দেখি আছোঁ জেগাখিনি আহি আছোঁ পালোঁৱে অলপমান আছে আৰু থ'ব কেনে লাগিল আপোনাৰ আহি মজা মজা একদম ফাৰ্ষ্ট টাইম তোমাৰ আৰু ৰাহুলে একদম ক'বাই নালাগে বাগাত দিছে আৰু আমি দুইবাৰ একেলগে আহিছোঁ ইয়াতে আমাৰ প্ৰথম গা কেনে লাগিছে অলপ ভাগৰ লাগিছে ভাগৰ নহয় আজি ইয়াতে দাম হৈ পৰিব লাগিব ইয়াতে আৰু ঘৰে চৰে আজি নাযাওঁ বা আনাৰৰ পিছত যাম পালোঁৱে জেগাখিনি আপোনালোকক দেখি আছোঁ চাই থাকক চিনেমা শ্বট জেগাখিনি পালোঁ ৰাহুলে বোলে গা ধুব গৰমত ইয়াতে পানী আছে আৰু এই সেইটো মন্দিৰ এই সেইটো ইয়াতে অলপমান ৰেষ্ট ল'ম ৰেষ্ট লৈ কিনে যি আনিছোঁ খোৱা বস্তু খাই কিনে অলপ সময় থাকি কিনে গুচি যাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে ভাল পাব এতিয়া আমি যাবলৈ আহিছিলোঁ ৰাহুলত গ'লে বেছি ভিডিঅ' কৰি থকা নহ'ল আৰু ইয়াতে ৰেষ্ট লৈছিলোঁ ৰেষ্ট লৈ কিনে আৰু ইয়াতে গা ধুইছোঁ এনেই ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ কিনে এতিয়া যাব লৈছোঁ বেছি আৰু ভিডিঅ' কৰা নহ'ল কাৰণ গাও ভাল নাছিল আৰু ইমান ওপৰত উঠি কমেও বহুতেই হ'ব আৰু ওলাইছোন আপোনালোকৰ ভিডিঅ'ত 1 কিলোমিটাৰ মানুহ হ'ব ভালে জেগাখিনি বেয়া নহয় আহে বহুত মানুহ আহে এটাক আৰু লৈ আহিলোঁ নতুনকৈ সি দেখা নাছিল দেখিলা আমাৰ গাঁৱতে আছে ওচৰতে এই পাগল দুটাই কথা পাতি আছে এই তাতে পাগল দুটাই এই দুটা ঐ নাযা যো বঢ়িয়া লাগে আহি ইয়াতে তাৰমানে লাহেকৈ ক'লেও মানে বহুত হেৰিত লাউডত শুনা যায় তাৰমানে চাউণ্ডবিলাক ভালেই লাগিল আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে চাওক লাইক কৰক মইতো এনেকৈ ভিডিঅ' বনাব নাজানো ন লাজো লাগে কিবা ভয় লাগে না কিয়ে লাগে একো গমেই নাপাওঁ সেইকাৰণে আৰু বেছি ভিডিঅ' কৰিব নাজানো ইমান একো বিশেষ যি পাইছোঁ যি কৈছোঁ তো আপোনালোকৰ কাৰণে কৈছোঁ এতিয়া আমি তললৈকে যাই থাকোঁ তললৈকে যাই কিনে আপোনালোকক কৈ আছোঁ গাছডাল আপোনালোকে যে দেখিছে এই গাছডাল কমেও 8 বছৰ 9 বছৰটো আৰামছে হ'ল
এডাল গছৰ এইটো বুঢ়ী যোৱা এই ৰাস্তাটোতে আছে এডাল গছ কোনো 8-9 বছৰটো আৰামছে হৈ গ'ল কাৰণ আমি যোৱাবাৰ 4-20 বছৰ পিছত আহোঁতে এডাল গছ আছিল আৰু এতিয়াতো হ'বই নালাগে আৰু ইয়াৰ পৰা নুমি আহোঁতে এইবিলাক যে দেখিছে আপোনালোকে তলত গাঁতৰ দৰে এইবিলাক গোটেই খাল হয় এইখিনি গোটেই খাল হয় মানে হেৰি জাবৰেদি লাটা আৰু হেৰি দি মানে ঢাকি থৈ দিছে এইটো খালেই হয় ইয়াতে যদি পৰে ন বিচাৰিয়ে নাপাব আপোনাক একদম পূৰা তলেদি আহি মাজত আহিব লাগিব ইয়াতে ইমান মানে ডেঞ্জাৰ চাইডে আহি আছোঁ আমি ৰাহুল আৰু বেনু আগত গ'লে কেনে লাগিলে আহি ভাল লাগছি না হা তোৰ আহি কেনে লাগছি তোক মজা দিবা নালাগে নেদেখা বস্তু এটা দেখাইছ না আজি আমাৰ গাঁৱতে থাকি এইগিলান দেখা নাই তই বঢ়িয়া লাগে ন তোক আহি ইয়াতে আপোনালোকে চাই থাককচোন মজা ভিউ আমি এতিয়া নামি আছোঁ তলত যাই আছোঁ তলত ইয়াতে পঢ়বা লাগে এবাৰ কি হ'বনো जान चला जाएगा जान चला जाएगा लेकिन हम बस जाएंगे যিয়ে থিয়া কৰা দেখাচোন এই থিয়া কৰা এনেকৈ ডাউন যাব আৰু আপোনালোকক দেখাই দিয়ক চাই থকা তাৰপিছত ইয়াতে বি আৰু থিয়া এনেকুৱা এই গাইছ জোকে খালে ইয়াতে জোকে খালা আৰু যেনাই জোক হয় না ধুব কিবা সেই নীলা আৰু সেউজীয়া জোক কলা থাকে বিষি আছে বেয়া বিষি আছে কিবা ফুটে ধৰছি আৰু না লাগিলে কম বে ভয়ো লাগে এইগিলান হা কটিৰ ফুটাত তোৰ কটিৰ ফুটাত জোকে ধৰব মানুহ দেও এই জোক চাব আলছি জোক ধৰছি না চাও তো চাও এই মূৰতে খাইছে এতিয়া ডাইৰেক্ট ৰোগত ধৰছি ইয়াতে ডাইৰেক্ট এটা ৰোগ এইটো দেখছে না কেনাই গাইছ ডাইৰেক্ট তললৈকে যা ঠাণ্ডা গিলান খাই চেছ কৰিলে নিজেতো নানা নাই জীৱ আনছি শীতৰ পে খাই আছা পঢ়লি কিন্তু ডাইৰেক্ট লাৰু হৈ তলমুৱাকে যাবি দে ভালকে যাবি যা বাপৰে মোৰ এই চাবি কেনে কৰা লাহে যা লাহে যা চা মেদু স্মাইল দি এটা ফফটো আনবাই ফফটো হাঁহৰ কটিৰ ফফ খান আনবাই নুম বাবা তুমি নুমা এবাৰ চাবা এই গাইছ এবাৰ মই নুমি ইয়াৰ পৰা নুমি আহোঁতে এটো পাই নিজৰাটো মাৰা গৈছে কিজানি নাই চোন আমি আহোঁতে পানী আছিল এইটো নিজৰাটো ভিতৰে নিজৰা আছিল এনেকৈ বৈ গৈছে এই নিজৰাটো নাই শুকাইছে জেগা আৰু জোকে যে ধৰিছে ইয়াতে বিষাব ধৰিছে বহুত সেইকাৰণে ঘৰত যাওঁ তাতে আৰু আপোনালোক আৰু এটা থিয়া কৰা দেখা দিয়ক আপোনালোকে চাই থাকক ভিডিঅ'টো দেখছা জেগা কি ডেঞ্জাৰ জেগা এইবিলাক ভয়ে লাগে পৰো বুলি আৰু সেইটোতো নিজৰা দেখালোৱে আপোনালোকক আৰু এইটো এটা নিজৰা এনেকৈ বৈ আহিছে এনেকৈ অহা ৰাস্তাটোৰ পৰা এনেকৈ পূৰা ডাউন আছে সেইটো থ'ব আৰু সেইটো কাদেৰ আপোনালোক দেখি আছোঁ কওকচোন মা কচম কৈছোঁ বিৰাট বেয়া জেগা ডাঙৰ শিল মাজত এইবিলাক আপোনালোক চাওকচোন ডাঙৰ শিল ইমান গৰম লাগিছে মানে ভিডিঅ' চিডিঅ' বনাবৰ মন নোহোৱা হৈ গৈছে কি কৰিব আৰু যোৱা ভিডিঅ' দেখাইছোঁ আপোনালোকক আহতন দেখাবই লাগিব ন এতিয়া আমি তলত নুমি আছোঁ পামি আৰু অলপমান আছে যাই আছোঁ এই সেয়া ৰাস্তা এই তাৰ পৰা আহিলোঁ ইয়াৰ পৰা এনেকৈ ওলাই আহিছোঁ আৰু আহি কিনে এনেকৈ তললৈ চাইছোঁ বলক আপোনালোককো
মোৰ লগত যাই থাকক ভৰি গৈছি দিয়াৰ আহোঁতে বেছি ভাগাৰ পোৱা নাই যাওঁতে যিমান ভাগাৰ পাইছিলোঁ আৰু অহা নাছিলোঁ না বহুত দিন নৰো থাকবা ভোক লাগিছে চাইডে বহুত আৰু শিলটো চাওক আপোনালোকে ক'ত যা মই থাকোঁ দে তহঁত যা দিয়ক তৰকাৰী যাওঁ দিয়ক ইয়াত গ'লে এৰি থৈ যাব আৰু মই যাওঁ ইয়াত এতিয়া আৰু বেছি ভিডিঅ' কৰি নাথাকোঁ ডাইৰেক্ট ঘৰত যাওঁ ভোক লাগিছে চাইডে ভৰিও চাব নোৱাৰা হৈ গৈছে একদম কাটি চাটি ভাত চাত খাই অলপমান ৰেষ্ট কৰি দিম ইহঁত পালেতো মই যাই আছোঁ গাড়ীখন লৈ আহ এতিয়া আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি নাই লগা নালাগে দিব যাওক বাই